নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। এদিনীয়া বিশ্বকাপৰ পিছত টি20 বিশ্বকাপৰ দখল কৰিলে ইংলেণ্ডে। বিশ্ব ক্ৰিকেটত এতিয়া ইংলেণ্ডেই সম্ৰাট। টি20 বিশ্বকাপৰ ফাইনেলত পাকিস্তানক সহজে 5 উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে ইংলেণ্ডে। ছেমিত ভাৰতক পৰাস্ত কৰি এই ইংলেণ্ড বৰ ভয়াৱহ বুলি জৰ্জ বাটলাৰে পাকিস্তানক সকীয়াই দিছিল। ফাইনেলৰ সেই ভয়াৱহতাৰ ছবি স্পষ্ট হৈ পৰিছিল। কোনোমতে ছেমিফাইনেলত প্ৰৱেশ কৰা দুয়োটা দলে ছেমিত শক্তিশালী প্ৰদৰ্শন কৰে দুয়োটা দলে। সেই অনুপাতে চূড়ান্ত মেচখন তীব্ৰ ৰোমাঞ্চৰে পৰিপূৰ্ণ হ'ব বুলি সকলোৱে আশা কৰিছিল, কিন্তু পাকিস্তানক সেই সুবিধা নিদিলে ইংলেণ্ডে। ইংলেণ্ডে টছত জিকি প্ৰথমে পাকিস্তানক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। পাকিস্তানৰ কোনো এজন খেলে ইংলেণ্ডক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। চাম কুৰেনে 4 অভাৰত 12 ৰান দি 3টাকৈ উইকেট পতনেৰে পাকিস্তানক 8 উইকেটত 138 ৰানতে বান্ধি দিয়ে। তাৰ পাছত ইংলেণ্ডৰ আৰম্ভণি বৰ সুখকৰ নাছিল। 45 ৰানতে 3টা উইকেট দখল কৰি কিছু আশা সঞ্চাৰ কৰিছিল পাকিস্তানে, কিন্তু সেয়া আছিল খন্তেকীয়া। বহু যোজনায়ক বেন ষ্টকৰ অপৰাজিত 52 ৰানৰ ইনিংছ সহায়ত 5 উইকেট হেৰুৱাই 6টা বল বাকী থাকোঁতে বিজয় লক্ষ্যত উপনীত হয় ইংলেণ্ড। আমাৰ চেনেলৰ তৰফৰ পৰা ইংলেণ্ড দলটোলৈ থাকিল আন্তৰিক অভিনন্দন আৰু শুভকামনা। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।